নমস্কাৰ বন্ধুসকল আসাম অনলাইন হাৰতি চেনেললৈ আপোনালোকক স্বাগতম বন্ধুসকল ইউনিক আইডি জেনেৰেট কৰা প্ৰত্যেকজন ষ্টুডেন্টৰ কাৰণে অপৰিহাৰ্য লাগিলে আপুনি ইউজি পিজি বা এইচএস যিকোনো সেমিষ্টাৰত পঢ়ি থকা ষ্টুডেন্ট হওক বা এডমিশন লব লগা ষ্টুডেন্ট হওক আপোনালোকৰ কাৰণে ইউনিক আইডি লাগিবই গতিকে এতিয়াও যি সকল ষ্টুডেন্টে ইউনিক আইডি জেনেৰেট কৰা নাই তেওঁলোকে ইউনিক আইডি জেনেৰেট কৰি লওক আৰু যদি এই ক্ষেত্ৰত কিবা অসুবিধাৰ সন্মুখীন হৈছে তেতিয়া হলে আপুনি আমাৰ ভিডিওটো চাই লব পাৰে যত আমি ডিটেইলছ প্ৰসিডিউৰ আলোচনা কৰিছো স্টেপ বাই স্টেপ কেনেকৈ আপোনালোকে ইউনিক আইডি জেনেৰেট কৰিব লাগিব এতিয়া আহো আমি এই ভিডিওটোত আমি লৈ আহিছো ইউনিক আইডি জেনেৰেট কৰতে যদি আপোনালোকৰ কিবা ভুল হৈছে তেতিয়া হলে হেইটো কেনেদৰে মডিফিকেশন কৰিব স্টেপ বাই স্টেপ প্ৰসিডিউৰ আপোনালোকে আমাৰ এই ভিডিওটোৰ জৰিয়তে গম পাব গতিকে ভিডিওটো সম্পূৰ্ণ কৰি চাওক আৰু যদি ভাল পায় এটা লাইক কৰিব আৰু যদি আমাৰ চেনেলত আপুনি নতুন হয় তেতিয়া হলে এই চেনেলটো সাবস্ক্ৰাইব কৰক যাতে এনেকুৱা সকলো খবৰ আপুনি সময়মতে পাই থাকে বন্ধুসকল প্ৰথমতে আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰত টাইপ কৰক ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন এতিয়া আপোনালোকে ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ ৱেবছাইটত আছে আপোনালোকৰ এনেকুৱা এখন উইন্ডো খুল খাব এতিয়া এখন উইন্ডো খুল খোৱাৰ পিছত আপোনালোকে ইয়াতে যেটো অপচন আছে অনলাইন এডমিশনত ক্লিক কৰক তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন উইন্ডো পাব যত ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন লিখা আছে তাত তলত দেখা আছে ষ্টুডেন্টস লগইন মডিফিকেশন অফ সাবমিটেড ডাটা ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক তাৰ পিছত আপোনালোকে ইউনিক আইডি ইয়াতে আপোনালোকে ইউনিক আইডি আৰু আপোনালোকৰ ডেট অফ বাৰ্থ এন্ট্ৰি কৰিব লাগিব ইয়াতে তাৰপিছত সাইন ইন কৰক তাৰপিছত এইখন আপোনালোকৰ এইটো খুল খাব এনেকুৱা এখন উইন্ডো আৰু এই উইন্ডোত আপোনালোকে যদি পাৰ্সোনাল ইনফৰমেশন আপডেট কৰিব বিচাৰে তেতিয়া হলে এই পাৰ্সোনাল ইনফৰমেশনৰ তলত থকা আপডেট বুটনটো ক্লিক কৰক যদি আপোনালোকে আপোনালোকৰ এডুকেশনাল ইনফৰমেশন আপোনালোকে এটা এডমিশন বা এক্সামিনেশন আপডেট কৰিব বিচাৰে তেতিয়া হলে ইয়াত ক্লিক কৰক আৰু যদি আপোনালোকে বেংক ডিটেইলছ আপডেট কৰিব বিচাৰে তেতিয়া হলে ইয়াত ক্লিক কৰক আৰু তাৰ পিছত সেভ বুটনত ক্লিক কৰক যাতে এটো সেভ হৈ যায় গতিকে এইখিনি হৈছে ডিটেইলছ প্ৰসিডিউৰ এইখিনি কৰাৰ পিছত আপোনালোকে একনলেজ ফৰ্মখন ডাউনলোড কৰি থব যাতে আপোনালোকৰ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে সুবিধা হয় গতিকে আজি ভিডিওটোত এইখিনি যদি ভিডিওটো ভাল পালে এটা লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা সকলো খবৰ আপোনালোকে সময়মতে পাই থাকে